Simba. Hello everyone, কি খবৰ আপোনালোকৰ আশা ৰাখিছো ভাল আপোনালোকৰ আৰু এটা নতুন ভিডিঅ'ৰে মই আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেললৈকে স্বাগতম জনাইছো আৰু এতিয়া মই গৈ আছো ঘৰ কাৰণ দেউতাই ফোন কৰিছিলে দেউতা ৰখি আছে এফালে যাবৰ কাৰণে কৈ দিছো কলেকে যাবৰ কাৰণে মানে আজি আমাৰ ঘৰলৈকে সৰু ডগি এটা আনিব দেউতাই সো মই এতিয়া ডাইৰেক্ট মানে জলদাজলিকে গৈ আছো দেউতাই আনিব যাব এতিয়া আমাৰ ঘৰত মানে 3 বছৰ হ'ব হ'ল 3 বছৰৰ আগত আছিলে আমাৰ ডগি এটা যাৰ নাম নেন্সি আছিলে তাৰ পিছত তাইৰ বয়স বহুত বাঢ়ি গৈছিলে মানে 11 বছৰ থাকিলে তাৰ পিছত বেমাৰ হোৱাৰ পিছত তাইক মানে ৰিকভাৰ কৰিব নোৱাৰিলো বহুত ট্ৰিটমেন্ট কৰিলো কিন্তু ৰিকভাৰ কৰিব নোৱাৰিলো যেতিয়া তাই মানে আমাৰ মাজৰ পৰা গুচি গ'ল ন তেতিয়াৰ পৰা মানে বেয়া লগা হ'ল কাৰণ বহুত মৰমৰ আছিল যেতিয়া মৰমৰ পেট হেৰাই তেতিয়া মানে বহুতে দুখ লাগে আৰু আমি তেতিয়া ডিসাইড কৰিছিলো যে আমি নুপুহো আৰু আমি এডপ্ট নকৰো আৰু কাৰণ যেতিয়া হেৰাই যায় বহুত বেয়া লাগে কিন্তু মানে ভাবিলেতো সব কথা নহয় সো এডপ্ট নকৰো বুলি ভাবিছিলো যদিও মানে এতিয়া বৰ্তমান আমাৰ ঘৰত 4টাকে মেকুৰী তাৰ পিছত ঘৰৰ ওচৰতে থকা এটা কুকুৰ আছে যাক হিৰো বুলি মাতো আমি তাক বাহিৰতে ৰখা হয় গতিকে এতিয়া মই গৈ আছো আৰু দেখুৱাই আছো দেতা আহি পোৱালৈকে নেন্সি কেনেকুৱা আছিলে তাৰ পিছত হিৰো আৰু বাকি মেকুৰীকেইটা গতিকে চাই থাকক আৰু তাৰ মাজত এটা কথা কেনেকৈ কৰি পালো আমি এতিয়া দেতাই যাক আনিব গৈ আছে মানে দেতাৰ চিনাকি খুৰা-খুৰী এজন আছে তেখেতলোকে এডপ্ট কৰিছিলে দৰং কলেজৰ ওচৰত NGO এটাৰ পৰা কিন্তু তেখেতলোকৰ পোষ্টিং হ'ল অৰুণাচল সো লৈ যাবৰ কাৰণে অসুবিধা সেইটো কাৰণে দেতা কলেজৰ প্ৰব্লেম হৈ আছে যদি আপোনালোকে ল'ম বুলি ভাবে তেতিয়াহ'লে ৰাখিব পাৰে তাৰপিছত দেতাই ক'লে হ'ব তেতিয়াহ'লে তোমালোকৰ প্ৰব্লেম হৈ আছে যদি মই লৈ আনিমগৈ সেইটো কাৰণে তেনেকৈ কৰিয়ে পালোঁ নাজানো মেল হয় নে ফিমেল হয় আৰু বা ব্ৰিড কি হয় সেইটো আহি লোৱাৰ পিছত গম পাম গোটেইখিনি আৰু এতিয়া মানে ঘৰ পালোহি আৰু গতিকে আহালৈকে মানে ৰখি থাকোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আমাৰ কিউটি তাৰপিছত সিম্বা তাৰপিছত বিউটি দেন আমাৰ চিকু আমাৰ এইকেইটা মেকুৰীৰ নাম গতিকে গোটেইকেইটাকে দেখুৱাই আছোঁ চাই থাকক এয়া হৈ গ'ল নেন্সি তাইক ইয়াতে ফ্ৰেম কৰা আছে কাৰণ এই জেগাখিনিত তাই সদায় খোৱা বোৱা কৰিছিলে আৰু এইখিনিৰ পৰা তাই মানে আমি যেতিয়া ডাইনিঙত খাওঁ তেতিয়া তাই এইখিনিৰ পৰা বহি পেলাই সদায় চাই থাকে সো তাইৰ জেগাখিনি সদায় তাইৰ হৈ থাকিব এইজনী হৈ গ'ল আমাৰ বিউটি টিক টিক বাবা ঐ বিউটি তাৰপিছত এইটো চিকু তাৰপিছত এইটো হৈ গ'ল চিম্বা বেটা তাই হৈ গ'ল কিউটি আৰু তাই ভাগৰো বেবী হ'ব এইকেইদিনতে আৰু হিৰো বাহিৰত শুই আছে হিৰো এইটো হৈ গ'ল আমাৰ হিৰো এবাৰ ডান্স কৰি দে ই সদায় আমাৰ গেটৰ বাহিৰতে থাকে গেটৰ অকল বাহিৰত নাথাকে গেটৰ ভিতৰতো থাকে প্ৰায় সময় বাহিৰতে থাকে কাৰণ ঘৰৰ ভিতৰত ইহঁতকেইটা থাকে কাৰণে তাক বাহিৰতে ৰখা হয় আৰু মায়ে তাক খোৱা বোৱা দিয়ে আৰু আহি আছে এতিয়া এইডাল ৰছী মায়ে হেনো তাৰ ডিঙিত দিব এই টিলিঙা দুটা দি পেলাই আৰু আহি আছে দেউতাক ফোন কৰিছিলে so we are waiting আহি পাই গ'ল শুই আছে মুতি দিলে ঐ টিক উঠছোন উঠ উঠি দে মাইকি Krishna. Ba. টুক ঐ আৰু আহি পাই গ'ল নাম কি দিম আপোনালোকে ক'ব আমি
বঞ্জ দিম বুলি ভাবি আছিলোঁ, কাৰণ মেল বুলি ভাবি আছিলোঁ, মেল নহয় ফিমেল হয়। চ' ক'ব এটা ধুনীয়া নাম, তেতিয়ালৈকে আমি কি দি মাতিম ভাবিম আৰু ক'ম আপোনালোকক। চ' আজিলৈকে ভিডিঅ'টো দি মানে নতুন এটা ভিডিঅ'ত মই আপোনালোকক পুনৰ লগ পাইছোঁ, তেতিয়ালৈকে সুস্থ থাকক, গুড বাই।